চাওক প্ৰথম কথা যে মই যদি ক'ব যাওঁ মই অলপ বেলেগ ধৰণে ক'ব লাগিব যিহেতু মই কোনো দল সংগঠনৰ প্ৰতিনিধি নহয় আৰু মই মাছ কমিউনিকেশ্যন জাৰ্নেলিজিমৰ ছাত্ৰ আছিলোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ কিন্তু মোৰ দৃষ্টিকোণটো অলপ বেলেগ ধৰণৰ হ'ব কাৰণ ইতিমধ্যে আপুনি গম পায় যে আজিৰ পৰা এসপ্তাহ আগতে তেনেকৈ এটা কিবা মই আৰ্টিকেল লিখিছিলোঁ তাতো মই উল্লেখ কৰিছিলোঁ যে যেতিয়ালৈকে তিনি গগৈ একত্ৰিত নহয় তেতিয়ালৈকে অসমত এটা ভীষণ মানে ডাঙৰ মানে ৰাজনীতি পৰিৱেশৰ বেয়া সৃষ্টি হ'ব এতিয়া শেহতীয়া পৰ্যায়ত আমি চাবলৈ দেখা পাইছোঁ যে যোৱাকালি হওক গৌৰৱ গগৈ ডাঙৰীয়াই ধুনীয়াকৈ অখিল গগৈ সাৱটি লৈছে গামোচা পিন্ধাইছে এইটো ভাল লক্ষণ শুভ লক্ষণ কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি এইটো ক'ব লাগিব যে পাৰ্টীৰ প্ৰতিনিধি তেওঁ মুখপাত্ৰ তেওঁ মেনশ্যন কৰিছে যে জনতা পাৰ্টী যেনেকৈ গ্ৰাছৰুট লেভেলত বুথ লেভেলত যেনেকৈ তেওঁলোকৰ মেনেজমেণ্ট আছে মানে তেওঁলোকে কি কৰে যে প্ৰতিটো ঘৰতে মানে গাঁৱে গাঁৱে আপুনি বিশ্বাস নকৰিব যি তৃণমূল পৰ্যায়ত তেওঁলোকৰ যেতিয়া শক্তিশালী ষ্টেণ্ড আছে সেইটো ক'ৰবাত নহয় ক'ৰবাত মই ভাবোঁ যে বিৰোধীৰ মাজত নাই খুব মানে আনফৰ্চুনেটলি এনেকৈ ক'ব লগা হৈছে কিন্তু অতি ভাল লগা বিষয় এইটোৱে যে আজি তাৰিখত তিনি গগৈ একত্ৰীকৰণে অসমত কি প্ৰভাৱ পেলাব ডাঙৰ কথা কাৰণ অখিল গগৈ আজি কৈছে যে তেওঁলোকে 13টা সমষ্টিত প্ৰতিনিধিত্ব আগবঢ়াব আৰু তেওঁ কৈছে কি মই 10টা জিকিব পাৰোঁ ডাঙৰ কথা কাৰণ